ইমান ডাঙৰ পুখুৰী আমাৰ এখন গাঁৱত ইমান ডাঙৰ পুখুৰী নাই দেখোন ইমান ডাঙৰ ডাঙৰ পুখুৰী মাতৌ যে কি যে কথাবোৰ কয় এইটো পুখুৰী নহয় এইখন সাগৰ আৰু যে মনে মনে কথাবোৰ কবি দেই জোৱাইৰ আগত যে লাজেই পাবি কি পুখুৰী পুখুৰী কৈ আছো এইখন সাগৰহে এইখন সাগৰ নি মই আকৌ পুখুৰী বুলিয়ে ভাবিছিলো ইমান ডাঙৰ এইটো কেনেকৈ জানো ইয়াত যে সাগৰ চাগৰ আছে বুলি ৰাণী ৰাণী ব'লা ৰুমত যাওঁ আমনি লাগিছে ইয়াত আৰু হৈ গ'ল ব'লক ৰুমলৈকে যাওঁগৈ ৰুমি এই আমি অলপ ফুৰিবলৈ আহিলোঁ বাহিৰত আহিছোঁ শ্বপিং আছে আৰু অলপমান কৰিবলৈ আমি যাম আৰু 4 দিনমানৰ পিছত ঘৰ গৈ পামগৈ আৰু খুব ফুৰিছোঁ দেই তুমি পিছে ক'ত ঘৰত নে লগত আকৌ মাকো আনিলোঁ নহয় হয় হ'ব দিয়া পিছত ফোন কৰিম দেই মাজনী কি কৰিছনো শুই আছ নেকি মই অকণমান ইফালৰ পৰা আহিলোগৈ মাজনী মা এফালে আছোন মই অলপ কঁকালটো আউজাই লৈছোঁ বিচনাখনতে আহা তুমিও অলপ শুৱাহি যদি আহা হেৰি নহয় মাজনী ইয়াত যে থাকি ইমান ভাল লাগিছে ইমান ডাঙৰ ডাঙৰ হোটেলবিলাক নাৰিকলৰ পানী যে খাই ইমান ভাল লাগিছে ঘৰলৈ যাবলৈকে মন যোৱা নাই তাতে হোটেলৰ খানাবোৰ যে ইমান ভাল ন ডেইলি মাছ মাংস খাই যে ঘৰলৈ গৈ সুদা ভাত খাবলৈ বেয়াই লাগিব দেই আৰু 2 দিনমান থাকিহে যাওঁ নেকি জোঁৱাই কবিচোন হেৰো 2 দিনমান ইয়াতে থাকি যাওঁ অকণমান আৰাম কৰি ঘৰলৈ গৈ গৰু ছাগলীৰ লগত কিমান দৌৰি ফুৰিম ভালে হ'ল তহঁতৰ লগত ময়ো আহিলোঁ দেই ইমান ভাল লাগিছে ফুৰিবলৈ আহি মা তুমিও যে কথাবিলাক কোৱা আৰু দেই আমি এতিয়া ফুৰিবলৈ আহিলোঁ বুলিয়ে ইয়াতে যে সদায় থাকিম কি আৰু তোমাৰো যে আৰু দেই বেলেগ বেলেগ কথাবিলাক কৈ থাকা চব সময়তে কিনো কথা কৈ থাকা তুমি আৰু হেৰি নহয় কাপোৰবিলাক চব পেক কৰিবা আমি যাবলৈ হৈছে আৰু ইয়াততো সদায় থাকিব মন নাযায় ন আৰু তোমাৰ ইয়াত ফ্ৰী খানা খালা বুলি আৰু সদায় কি ইয়াতে থাকিম নি আমি ঘৰতে গৈ শান্তি দেই থাকিবা অলপ দিন মোৰ লগত এমাহমান আৰু অলপ ফূৰ্তি ফাৰ্তা কৰিবা ইয়াত ইমান থাকিব নোৱাৰি দেই তুমি ব'লা ঘৰলৈ ব'লা বহুত দিন থাকিলা তাতো ফুৰি আহিলা তোমাৰ সেই হাঁহ কুকুৰাকেইটা বৰ উৎপাত মই এইবোৰক চম্ভালিব নোৱাৰোঁ দেই গৰু ছাগলীয়ে চম্ভালিম নে হাঁহ কুকুৰাই চম্ভালিম নে তুমিও ফুৰিবলৈ পালে বৰ ভাল পোৱা ঘৰলৈ যাবলৈ মনেই নকৰা আৰু মোক কিমান দিগদাৰ হয় অকলে কাম বন কৰি ভাত পানী বনাই আহি যায় খাবলৈ ব'লা আপুনি মানে মোক নিবলৈ আহিলে মই আকৌ ইয়াতে আৰু অলপ দিন থাকিম বুলিহে হেৰি নহয় শুনক আকৌ আমি যে গোৱাত ইমান ডাঙৰ ডাঙৰ পুখুৰী আছে গম পায়নে মই কৈছোঁ মাজনীক এইবোৰ বোলো পুখুৰী মাজনীয়ে কৈছে নহয় মা এইবোৰ বোলে সাগৰহে আৰু হেৰি নহয় সাগৰৰ পাৰৰ যে ছোৱালীবোৰ কেনেকৈ যে থাকেও গম পায়নে মই একদম দেখি আহিছোঁ বিচুতীয়া এনেকৈনো থাকেনে তাকে মাজনীয়ে কৈছে মা তুমিনো বৰ বোলে বেলেগ বেলেগ কামবিলাক কৰি থাকা দেই বোলে ইয়াত বোলে এইবোৰ মানুহ এনেকৈয়ে থাকে মই বোলো হয় নেকি মইনো আকৌ কি জানো প্ৰথম গৈছোঁ বাহিৰলৈ তাকো গোৱা নে ক'লৈ সাগৰৰ পাৰত বাপৰে নাৰিকলৰ পানী মানুহবোৰে ইমান খাইছে পাইপ ভৰাই মই বোলো মাজনীও মোকো এটা দেচোন খাই চাওঁ কেনেকুৱানো লাগে তাৰপিছত খাই চাইছোঁ ডাব নাৰিকল আমাৰ গাঁৱত এইবিলাক খায়েই থাকোঁ বোলো মানুহবোৰে আকৌ পাইপডাল ভৰাই খাইছে মইনো কেনেকৈ জানো বেলেগ বস্তু বুলিহে খালোঁ আৰু তাৰপিছতে গম পাইছোঁ নাৰিকলৰ পানী সেইটোতে যি দাম নক'ব আৰু দেই হয় নেকি মোকো লগতে লৈ যাব পাৰিলা এদিন পাই মই ঘৰত অকলে থাকি এনেই বৰ হৈ গৈছোঁ তুমি তাত পুৰা মস্তি মাৰি আহিছা ন আৰু কি কৰিলা মোক ক'বা আকৌ দেই তোমাৰ চাগে বৰ ভাল লাগিছে তাত থাকি ঘৰলৈ চাগে হাঁহো নাই লগা আৰু ন আৰু ঢেৰ বজাৰ কৰিলোঁ আমাৰ যে জোৱাই পলিটো ইমান ভাল পইচা খৰচ কৰিবলৈ ৰুদ্ৰই নকৰে ৰাণী কিন্তু কপালখন বৰ ভাল দেই একদম ইমান পইচা থকা জোৱাইটো পাইছে খালি আৰু জোৱাই অকল পইচাহে দিয়ে লগত ঘূৰিবলৈ জোৱাই সময়েই নাই ক'বলৈ বিজনেছৰ মিটিং নে কি সেইবিলাক বিজনেছ নে কি সেইবিলাকতহে গৈছিলে মাজনীয়ে মোকে ক'লে মা বোলে তুমিও ব'লা সেইটো কাৰণে মই লগত গ'লোঁ ভাবিছিলোঁ এপাকত আপোনাকো লগতে লৈ যাম বুলি আৰু কিন্তু আকৌ জোৱাই বাই কি ভাল পায় বা নাপায় 3টা মানুহ গৈছোঁ তাতে প্লেনত ইমান পইচা খৰচ হৈছে বোলে মাজনীয়ে কৈছে মাজনীয়েও পূৰা বজাৰ কৰিছে নাইটি নে ফাইটি সেইবিলাক আকৌ এইবোৰ পেণ্ট লং পেণ্ট জিন্স পেণ্ট এইবিলাক ধেৰ বজাৰ কৰিছে মই শাৰী কেইখনমান কিনি দিলে মাজনীয়ে আপোনালৈও লৈ আহিছে কিবা কিবি স্পৰ্টিং দেই চিন্তা নকৰিব আপুনি আৰু হেৰি নহয় ভাল লাগিলে বৰ ভাল লাগে মোৰ ঘৰলৈ আহিবলৈ মন নাই একেবাৰেই মন নাই গম পায়নে আহিলেও আপোনালৈ মনত পৰি আছিলে কাৰণে গধূলি বেলিকা গুৰুদেৱ আহিছে কি দি কৰিমি সেৱা ধূপেটো নজ্বলাই দিলো আগে বহাই তাতে সন্তুষ্ট হবা হে ভগৱান দিনকালবিলাক ভাল কৰাও দেই অপায়
অমংগল দূৰ কৰা গধূলি সময়ত চকীখনতে বহি প্ৰাৰ্থনা এটাকে গাই দিছোঁ আৰু হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে সকলোৱে? আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলটোত নতুন হয় প্লিজ 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 ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দেই। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ। আৰু ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্টত ক'বলৈ নাপাহৰিব। বাই।